তিতাবৰ মহকুমাধিপতি কাৰ্যালয়ত স্বীপ মস্কট উন্মোচন 2021 বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি আহিছে মাজতে আৰু মাত্ৰ কেইটামান মাহে বাকী ফলত নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজনৈতিক দলসমূহৰ মাজত তৎপৰতা বৃদ্ধি পাইছে ইতিমধ্যে বিভিন্ন দলে নিৰ্বাচনী প্ৰচাৰ তীব্ৰ কৰি তুলিছে ভোটাৰৰ মন জয় কৰিবলৈ তেওঁলোকে বিভিন্ন পন্থা অৱলম্বন কৰিছে এবেলি বিজেপি কংগ্ৰেছ আদি ৰাষ্ট্ৰীয় দলৰ উপৰিও আঞ্চলিক দল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে ফলত নিৰ্বাচনী যুঁজ অধিক আকৰ্ষণীয় হৈ উঠিছে ইফালে ভোটাৰে যাতে দলে দলে ভোট কেন্দ্ৰলৈ আহি তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰে তাৰ বাবে প্ৰশাসনে পদক্ষেপ গ্ৰহণ কৰিছে ভোটাৰ সচেতনতা অভিযান চলোৱা হৈছে আজি তিতাবৰ মহকুমা প্ৰশাসনে ভোটাৰ ৰাইজৰ মাজত সজাগতাৰ বাবে উন্মোচন কৰিলে দুটি মস্কট আৰু এটি ভিডিঅ' গীত নিৰ্বাচনী বিষয়া মণিকা বৰাই আঁত ধৰা অনুষ্ঠানটোত মহকুমাধিপতি খনিন্দ দাসে গিবন অভয়াৰণ্যৰ হলৌ বান্দৰ আৰু তিতাবৰ চাউলক প্ৰতীক চিহ্ন হিচাপে লৈ গিবু আৰু চাউলি নামেৰে দুটা মস্কট উন্মোচন কৰে ইয়াৰ লগতে এটি ভিডিঅ' গীতো উন্মোচন কৰে এই মস্কট আৰু ভিডিঅ' গীতটিয়ে তিতাবৰৰ ভোটাৰ ৰাইজক যথেষ্ট পৰিমাণে সজাগ কৰিব পাৰিব বুলি মহকুমাধিপতিয়ে মত পোষণ কৰে আজি তিতাবৰ নিৰ্বাচনী জিলাৰ তৰফৰ পৰা আমি সুইপ প্ৰক্ৰিয়াৰ এক অংশস্বৰূপে আজি আমি মেস্কট উদ্বোধন অনুষ্ঠান আমি আয়োজন কৰিছোঁ আমি এইবাৰৰ আমি মেস্কট হিচাপে আমি প্ৰস্তুত কৰিছোঁ আমাৰ গিবন অভয়াৰণ্যৰ আমাৰ গিবন অভয়াৰণ্যত পোৱা আমাৰ হলৌ গিবন যি দুষ্প্ৰাপ্য প্ৰজাতিৰ আমাৰ বান্দৰীয়া পোৱা যায় আমি তাৰে এক প্ৰতীক চিহ্ন হিচাপে গিবু আৰু আমাৰ তিতাবৰ যিহেতু আমি চাউলৰ কাৰণে বিখ্যাত সেই চাউলৰ এক প্ৰতীক চিহ্ন হিচাপে চাউলি এই দুইবিধ প্ৰতীক চিহ্ন আমি গিবু আৰু চাউলি আজি আমি উন্মোচন কৰিছোঁ আৰু লগতে আমি এটা গীত প্ৰস্তুত কৰিছোঁ তিতাবৰ জিলা নিৰ্বাচনী বিষয়া কাৰ্যালয়ৰ তৰফৰ পৰা এই গীতটো আমি আনুষ্ঠানিকভাৱে আজি উদ্বোধন কৰিছোঁ আৰু আমি লগতে এইটো ইয়াৰ জৰিয়তে তিতাবৰ নিৰ্বাচনী জিলাৰ অন্তৰ্গত যি দুটা আমাৰ বিধানসভা সমষ্টি আছে তিতাবৰ তথা মৰিয়নি এই তিতাবৰ আৰু মৰিয়নিৰ বিধানসভাৰ অন্তৰ্গত যিসকল ভোটাৰ সেই ভোটাৰৰ মাজত আমি সজাগতা সৃষ্টিৰ কাৰণে আজি মেস্কট তথা আমি গীতৰ উদ্বোধনী অনুষ্ঠান আয়োজন কৰিছোঁ আমি সকলোকে আহ্বান কৰিছোঁ সকলোৱে যাতে এখন আমাৰ যিহেতু অহা 15 তাৰিখে আমাৰ এখন চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ হ'বলৈ গৈ আছে সেই ভোটাৰ তালিকা প্ৰকাশৰ পিছত আমাৰ যিহেতু অনাগত বিধানসভা নিৰ্বাচন সমাগত সেই বিধানসভা নিৰ্বাচনৰ সদল বলে অংশগ্ৰহণ কৰি নিউজ ডেস্ক ৰেড ৰিভাৰ টাইমছ আছাম।